হেৰি ক'ত আছা? ক'ত যাই থাকে পাত্তাই নাই। কি হলে কাউৰে বাহাত জুই লগাৰ দৰে আটা পাৰি আছে যে? কি হল বেলেগ গ্ৰহৰ প্ৰাণী দেখাৰ দৰে চাই ৰলি যে? বাজাৰত যাম বুলি ভাবছিলো, যিহে দম দিবা আৰম্ভ কৰছা মুটে যায় এখন মোৰ। বাজাৰত যে যাবি 1 টকা পইচা নাই দেখোন। পইচাটো চিন্তা কৰিব নালাগে, যা কি কি বস্তু লাগে লিষ্টখন মানে দি আৰু মনাখান দি। দি আছো ৰ। যা শংকলে লৈ আহ। মই আৰু লেখবাও নাজানো নহয়। ই ক'ত বা আছে? বাবা বাবা ক'ত আছা? চাং ইফালে চোন। ক'ত গেলে ই? ঐ হ'ব তই সাধাৰণ লিষ্ট এখন বনাব নাজানা? এটা কথা কচোন, কি? তই পঢ়া শুনা কৰিছিলি না সঁচাকে? পঢ়া শুনা কৰিছিলো, কিন্তু BA কমপ্লিট নহল। BA কমপ্লিট নহল? কিয়? 5ত একবাৰকে 4বাৰ ফেল কৰিলো। এতিয়া স্কুলত যাবাই নিদিল মোৰ ঘৰৰ পৰা। কিবাকে 5টা পাছ কৰবা পাৰলি BA কমপ্লিট হল হয় না? বাজাৰৰ পৰা কেইটামান বস্তু আনবা, তাকে এখন লিষ্ট বনাব মাতিছিলো। মই আৰু ঘৰত জুই লগা বুলিয়ে ভাবছিলো, এমেন ভয়ংকৰ মাত দিছে। যি কৰবা দিছো তাকে কৰ, বেছি বুকি নাথাকবি। লিষ্টখন মানে হ'ল না? দুটাই লগ হৈ কিতাপে লিখি আছে নেকি? ইমান দেৰি হ'ল, লিষ্টখন বনাই হোৱা নাই। হৈছে ভালকে লচোন। কি এইখান? ঐ লিষ্টখন দি, ইখান আৰু কি দিছা? ইখানেতো লিষ্টখন। ইখানে লিষ্টখন? এইগিলা কি কি বস্তু লিখছা? আগতে নামেই শুনা নাছিলো। দে হ'ব দে, আনিম চব। যা মনান লৈ আহ। কাকা বহি আছা? কলি দে দেখোন। ব কি? ব কবাত যাবা নেকি? বাজাৰৰ পৰা আহো ৰ। কি বাজাৰত যা। বাজত মাং? কি বাজতক মাঙে? বাজাৰত যাং। কি বাজাৰত মাং? অসমীয়াত কচোন ক। এৰ কাণখন একেবাৰে এক্সপায়াৰী হৈছে। কি মোৰ কাষখন এক্সপায়াৰী হৈছে? প্ৰভু, বেয়া কথা ক'লে লগে লগে শুনা পায়। কি মই বেয়াকে কৈছো? তোৰ ঘৰত মই আৰু কোনোদিন নাহো। কি যে হ'ব ইয়াৰ লগত, কিবা ক'লে কিবাহে শুনে। এইখান ল। তোক মনা আনবা দিছো। মনা এমান বস্তু মনত নধৰে। এই সৰু সৰু বস্তুকেইটা আনাতে বস্তা লাগে নেকি? মূৰ্খ। কাক মূৰ্খ বুলি কৈছে? ডকাজি কিবা কৰে আজি? কাক মূৰ্খ বুলি কৈছে?
কোৱা নাই মই মোক যদি কোৱা নাই কাক কৈছা বেলেগক কৈছো মই আজি তোক আজি মোক নামাৰবি যি লাগে তাকে আনি দিম বাচন ধুই দিম কানি কাপোৰ ধুই দিম যি কৰিব লাগে তাকে কৰিম আজিৰ পৰা কোনোদিন মোক মূৰ্খ বুলি নকবি সাৱধান